নমস্কাৰ সকলোকে মই ভিডিঅ'টোলৈ স্বাগতম জনালো। আজি ভিডিঅ'টোত মই আসাম পুলিচৰ AB UB ৰ বাবে কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো। যিসকলে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই এই সকল চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো স্কিপ নকৰি চাবা। অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন পদসমূহত আহিবলগীয়া প্ৰশ্নসমূহৰ বিষয়ে জানিবলৈ আমাৰ চেনেল চাওক। তেন্তে বেছি দেৰি নকৰি কোৱেশ্চনসমূহ চাই লওক। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে Question number 1 হিকত কোন ৰাজ্যৰ জনপ্ৰিয় নৃত্য কি হৈছে হিকত কোন ৰাজ্যৰ জনপ্ৰিয় নৃত্য হৈছে তলত অপচন 4টো দি আছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন ডি জম্মু কাশ্মীৰ নেক্সট কোৱেশ্চন হৈছে কোন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক বুলি কোৱা হৈছিল কি হৈছে কোন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক বুলি কোৱা হৈছিল অপচন এ চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কোৱেশ্চন হৈছে কালিদাস সম্ৰাটৰ সভাপতি কোন আছিল 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন ডি চন্দ্ৰগুপ্ত II নেক্সট কোৱেশ্চন হৈছে অজন্তাৰ চিত্ৰকলা মূলত কিহৰ ওপৰত বৰ্ণিত তলত অপচন 4টো দি আছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন ডি জাতক নেক্সট কোৱেশ্চন হৈছে সংগীতৰ খ্যাল শব্দটোৰ অৰ্থ কি অপচন 4টো দি আছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন ডি কল্পনা কৰা নেক্সট কোৱেশ্চন হৈছে কৌটিল্য কোন শাসকৰ প্ৰধানমন্ত্ৰী অপচন 4টোৰ মাজত শুদ্ধ অপচন হৈছে অপচন এ চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কোৱেশ্চন হৈছে কাৰ ৰাজত্বকালত অসম ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয় অপচন 4টো দি আছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন সি নৰনাৰায়ণ নেক্সট কোৱেশ্চন হৈছে দেৱানাম প্ৰিয় উপাধি কাক প্ৰদান কৰা হৈছিল অপচন 4টো দি আছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন বি অশোক নেক্সট কোৱেশ্চন হৈছে দাস বংশ কোনে প্ৰতিষ্ঠা কৰিছিল অপচন 4টো দি আছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন ডি কুতুবুদ্দিন আইবেক নেক্সট কোৱেশ্চন হৈছে প্ৰথম কোনে অসমীয়া ভাষা সাহিত্য ভাষা হিচাপে ঘোষণা কৰিছিল অপচন 4টো দি আছে 4টো অপচনৰ মাজত ইয়াৰ শুদ্ধ অপচন হৈছে অপচন ডি ৰুদ্ৰসিংহ নেক্সট কোৱেশ্চন হৈছে লৰি বংশৰ প্ৰতিষ্ঠাতা কোন আছিল অপচন 4টো দি আছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন সি বাহলুল লৰি নেক্সট কোৱেশ্চন হৈছে নন্দ বংশৰ শেষ ৰজা দননন্দক কোনে হত্যা কৰিছিল অপচন 4টো দি আছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন এ চন্দ্ৰগুপ্ত নেক্সট কোৱেশ্চন হৈছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল কি হৈছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন এ চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কোৱেশ্চন হৈছে গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল কি হৈছে গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন এ শ্বেৰ শাহ নেক্সট কোৱেশ্চন হৈছে মৌৰ্য বংশৰ সৰ্বপ্ৰথম ৰজা কোন আছিল মৌৰ্য বংশৰ সৰ্বপ্ৰথম ৰজা কোন আছিল হৈছে শুদ্ধ অপচন হৈছে অপচন সি মহামতি অশোক নেক্সট কোৱেশ্চন হৈছে কোনজন মৌৰ্য সম্ৰাট কলিংগ যুদ্ধ কৰিছিল কোনজন মৌৰ্য সম্ৰাট কলিংগ যুদ্ধ কৰিছিল হৈছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন বি অশোক নেক্সট কোৱেশ্চন হৈছে মনসবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল মনসবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল হৈছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন ডি আকবৰ নেক্সট কোৱেশ্চন হৈছে অশোকৰ ৰাজত্বকালত তৃতীয় বৌদ্ধ সন্মিলন কোন ঠাইত অনুষ্ঠিত হৈছিল হৈছে অপচন 4টো দি আছে 4টো অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ পাটলিপুত্ৰ নেক্সট কোৱেশ্চন হৈছে মৌৰ্য বংশৰ ৰাজত্বকালত দেহে কোন ভাষা প্ৰচলিত আছিল হৈছে অপচন 4টো দি আছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন এ তিনিটা ভাষা নেক্সট কোৱেশ্চন হৈছে কোন সুলতান অলতা গুণৰ সংমিশ্ৰণ কৰিছিল অপচন 4টো দি আছে 4টো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন এ মুহাম্মদ বিন তুগলক নেক্সট কোৱেশ্চন হৈছে মহাৰাজাধিৰাজ উপাধি কোন গ্ৰহণ কৰা গুপ্ত বংশৰ প্ৰথম ৰজা আছিল
অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ মাজত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি প্ৰথম চন্দ্ৰগুপ্ত নেক্সট কুৱেশ্যন সুধিছে ভাৰত ইতিহাসৰ কোন যুগক হিন্দুবাদৰ সোণালী যুগ বুলি কোৱা হয় চাৰিটো অপশ্যন দি আছে চাৰিটো অপশ্যনৰ মাজত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ গুপ্ত যুগক নেক্সট কুৱেশ্যন সুধিছে কোনে আইনী আকবৰী ৰচনা কৰিছিল কোনে আইনী আকবৰী ৰচনা কৰিছিল সুধিছে ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি আবুল ফজল নেক্সট কুৱেশ্যন সুধিছে গুপ্ত যুগৰ ভাৰতৰ সোণালী যুগ হিচাপে আখ্যা দিয়াৰ কাৰণ হৈছে চাৰিটো অপশ্যনৰ মাজত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি শিল্প ভাস্কৰ বিজ্ঞান সংস্কৃতি সাহিত্যৰ উন্নতি নেক্সট কুৱেশ্যন সুধিছে গুপ্ত যুগৰ আটাইতকৈ ডাঙৰ গণিত শাস্ত্ৰবিদ কোন আছিল অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি আৰ্যভট্ট নেক্সট কুৱেশ্যন সুধিছে বাল্যকালে আকবৰৰ ৰাজপ্ৰতিনিধি হিচাপে কোন আছিল সুধিছে তলত চাৰিটো অপশ্যন দি আছে চাৰিটো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি বৈৰাম খাঁ নেক্সট কুৱেশ্যন সুধিছে সম্ৰাট অশোকৰ জীৱনৰ একমাত্ৰ যুদ্ধ কোনটো সম্ৰাট অশোকৰ জীৱনৰ একমাত্ৰ যুদ্ধ কোনটো সুধিছে চাৰিটো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ কলিংগ যুদ্ধ নেক্সট কুৱেশ্যন সুধিছে আগ্ৰাৰ তাজমহল কাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ঔৰংগজেব নেক্সট কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম মুছলমান শাসকজনৰ নাম কি আছিল সুধিছে অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ মাজত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ মহম্মদ গৌৰী নেক্সট কুৱেশ্যন সুধিছে দিল্লীৰ প্ৰথম আৰু শেষ মহিলা শাসকজন কোন আছিল অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি ৰেজিয়া চুলতানা নেক্সট কুৱেশ্যন সুধিছে আলমগীৰ উপাধি লাভ কৰা মোগল সম্ৰাট কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন হৈছে চাৰিটো অপশ্যনৰ ভিতৰত অপশ্যন ডি ঔৰংগজেব নেক্সট কুৱেশ্যন সুধিছে চাৰমিনাৰ কোনে নিৰ্মাণ কৰিছিল চাৰমিনাৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে চাৰিটো অপশ্যন দি আছে চাৰিটো অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ কুলি কুতুব শাহ নেক্সট কুৱেশ্যন সুধিছে ঔৰংগজেব মৃত্যুদণ্ড দিয়া শিখ গুৰু কোন আছিল ঔৰংগজেব মৃত্যুদণ্ড দিয়া গুৰু কোন আছিল শিখ চাৰিটো অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি টেগ বাহাদুৰ নেক্সট কুৱেশ্যন সুধিছে সত্যবিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল তলত চাৰিটো অপশ্যন দি আছে চাৰিটো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি লৰ্ড ডেলহাউচি নেক্সট কুৱেশ্যন সুধিছে ভাৰতত কিমান চনত ভাস্কো ডা গামা আহিছিল অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি 1498 চনত নেক্সট কুৱেশ্যন সুধিছে শ্বেৰশ্বাহৰ প্ৰকৃত নাম কি আছিল শ্বেৰশ্বাহৰ প্ৰকৃত নাম কি আছিল সুধিছে তলত অপশ্যন চাৰিটো দি আছে চাৰিটো অপশ্যনৰ মাজত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ফৰিদ নেক্সট কুৱেশ্যন সুধিছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান তাৰিখে সংঘটিত কৰা হৈছিল সুধিছে ইয়াৰ শুদ্ধ অপশ্যন হৈছে চাৰিটো অপশ্যনৰ মাজত অপশ্যন বি 1919 চনত 13 এপ্ৰিল নেক্সট কুৱেশ্যন সুধিছে চুলতান মাহমুদ কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল চুলতান মাহমুদ কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল সুধিছে ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি 17 বাৰ নেক্সট কুৱেশ্যন সুধিছে 1858 চনৰ 20 ফেব্ৰুৱাৰী মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচীৰ ঐতিহাসিক স্থান কোনটো সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি যোৰহাট নেক্সট কুৱেশ্যন সুধিছে কোন চনত ধৰাইনৰ প্ৰথম যুদ্ধ হৈছিল কোন চনত ধৰাইনৰ প্ৰথম যুদ্ধ হৈছিল সুধিছে ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি 1991 চনত নেক্সট কুৱেশ্যন সুধিছে সবৰমতী আশ্ৰমখন ক'ত অৱস্থিত সবৰমতী আশ্ৰমখন ক'ত অৱস্থিত সুধিছে চাৰিটো অপশ্যন দি আছে চাৰিটো অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ বিহাৰ নেক্সট কুৱেশ্যন সুধিছে নেশ্যনেল থিয়েটাৰৰ নামৰ সাংস্কৃতিক বিপ্লৱী কাহিনীটোৰ জন্ম কিমান চনত হৈছিল তলত চাৰিটি অপশ্যন দি আছে চাৰিটি অপশ্যনৰ মাজত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি 1872 চনত নেক্সট কুৱেশ্যন সুধিছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত নিহত হৈছিল কিমানজন ইয়াৰ শুদ্ধ অপশ্যন হৈছে 379 জন নেক্সট কুৱেশ্যন সুধিছে কেৰালা ঐতিহ্যপূৰ্ণ ধ্ৰুপদী নৃত্যটো কি আছিল চাৰিটি অপশ্যন দি আছে চাৰিটি অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি কথাকলি নেক্সট কুৱেশ্যন সুধিছে
অন্ধ্ৰপ্ৰদেশৰ ঐতিহ্যপূৰ্ণ নৃত্যটোৰ নাম কি আছিল তলত 4টি অপশ্যন দিয়া আছে 4টি অপশ্যনৰ মাজত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ কথাকলি নেক্সট কুৱেশ্যন সুধিছে হাছা কেকান অসমৰ কোন জনগোষ্ঠীৰ উৎসৱ তলত 4টি অপশ্যন দিয়া আছে 4টি অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি কাৰ্বি নেক্সট কুৱেশ্যন সুধিছে খেৰাই কোন জনগোষ্ঠীৰ ধৰ্মীয় নৃত্য 4টি অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি বড়ো নেক্সট কুৱেশ্যন সুধিছে আটাইতকৈ কম বয়সৰ আহোম ৰজা কোন আছিল তলত 4টি অপশ্যন দিয়া আছে 4টি অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি চুলিকফা নেক্সট কুৱেশ্যন সুধিছে কোনে কুন্দেল নদীৰ পাৰত ৰাজ্য স্থাপন কৰিছিল সুধিছে ইয়াৰ শুদ্ধ অপশ্যন হৈছে 4টি অপশ্যনৰ মাজত অপশ্যন চি বিষ্মক নেক্সট কুৱেশ্যন সুধিছে ৰজা নীলাম্বৰৰ মন্ত্ৰী কোন আছিল অপশ্যন 4টি দিয়া আছে 4টি অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি সচিপাত্ৰ নেক্সট কুৱেশ্যন সুধিছে ডিমাপুৰৰ পুৰণি নাম কি আছিল অপশ্যন 4টি দিয়া আছে 4টি অপশ্যনৰ মাজত ইয়াৰ শুদ্ধ অপশ্যন আপোনালোকে কমেণ্ট কৰি জনাবা